নমস্কাৰ ইউটিউব ফেমিলি, মই প্ৰিয়াংকীয়ে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আগবঢ়াম মই কিছুদিনৰ আগতে ব্ৰহ্মপুত্ৰ ৰিভাৰসাইড নিউ পাৰ্কত গৈছিলোঁ। তাৰে কিছু দৃশ্য মই মোবাইল কেমেৰাত আবদ্ধ কৰিছিলোঁ। তাকে ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আপোনালোকেও মোৰ ভিডিঅ'ৰ যোগেদি পাৰ্কখনৰ কিছু দৃশ্য উপভোগ কৰক, নহয় জানো? আৰু এটা কথা, যিসকলে মোৰ চেনেলটো চাই ধুনীয়াকৈ কমেণ্ট কৰিছে আৰু সহযোগ কৰিছে, তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আগলৈও এনেকৈ ছাপোৰ্ট পাম বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, মোৰ ভিডিঅ'বিলাক প্ৰথমবাৰ চাই আছে, তেওঁলোকে যদি মোৰ ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে। আৰু এয়া দেখিছেনে মোৰ কিমান শালমন উঠিছে, দাগবিলাক ৰৈ গৈছে। আৰু এইটো দেখিছেনে? আপোনালোকে কিবা উপায় জানে নেকি বাৰু ঔষধ চৌষধ? তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাবচোন দেই। তেতিয়াহ'লে আহক আজি মই পাৰ্কখনৰ কিছু দৃশ্য আপোনালোকক আগবঢ়াওঁ।